নমস্কাৰ সকলোকে মই নম্ৰতা গোস্বামী হেল্ল' বিউটিফুল পিপল এটি নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহিলোঁ আজি যেহেতু দিৱালী আমি আমাৰ ঘৰতে দিৱালীৰ সেলিব্ৰেশন কৰিম ভাবিলোঁ আপোনালোকক সকলোকে দেখুৱাও কিন্তু আজি অকণ বেলেগ ষ্টাইলত মানে আজি ব্লগিং মই নকৰোঁ আজি ব্লগিং কৰিব মোৰ ভণ্টি নম্ৰতা গোস্বামীয়ে বহুত পইচা দিছে দেই মোক কৰিবলৈ বহুত ফ'ৰ্চো কৰিছে মানে গতিকে ভিডিঅ'টো চাই থাকক আগলৈকে বাই দ্য ৱে আমাৰ পেণ্ডেল মানে আমাৰ ঘৰত জগতধাত্ৰী পূজা পাতে প্ৰত্যেক বছৰে সেইটো কাৰণে পেণ্ডেল দিছে ৰাতিলৈ ভাওনাও হয় ডাঙৰকৈ পাতে যথেষ্ট সেইটো প্লেনিংটো আজি অলপ আগত হৈছে সেইকাৰণে মানে কালি আমি আবলি মামা মানে মোৰ সৰু মামা আৰু মই মিলি লাইটিং কৰিলোঁ এতিয়া ধৰিব নোৱাৰিব ৰাতিলৈ ধৰিব পাৰিব কাৰণ পোহৰ যেতিয়া লাইটটো দিম এন্ধাৰতে ধৰিব পাৰিব সেইবোৰ কৰিলোঁ তাৰপিছত মামাই মই কলগছ ৰুলোঁ আগফালে আৰু এইবোৰ চাকি দিবৰ কাৰণে চাকি ধুলোঁ ধুই মেলি এতিয়া ডাঙৰ বাই শলাগানি বাতিয়ে আছে চাকি ধুই মেলি এতিয়া ৰ'দত দি থৈছোঁ আৰু মানে আগফালে আবলি মামাই মই মিলি কলগছ ৰুইছিলোঁ এয়া মায়ে তাৰ কাৰণে কলগছৰ কাৰণে এয়া খুটি পুতি আছে মই হাই এটা কৈ দিয়া হাই বুলি কৈছে মায়ে ৰ'ব কলগছ দেখাই আছোঁ এয়া মই আৰু মামাই মিলি ৰোৱা কলগছ ইয়াতে খুটি পুতি আছে চাকি দিম আৰু প্লাছ এয়া মামায়ে মোক বনাই দিছিলে মই এয়া পুতি পুতি দিছোঁ ইয়াতে চাকি দিম ৰংগলী বনাম বুলিও ভাবি থৈছোঁ দেই ৰংগলী বনাম বুলি ভাবিছোঁ কিন্তু মানে ফুলেৰে বনাওঁ নে কালাৰে বনাওঁ এতিয়ালৈকে চিয়'ৰ হোৱা নাই বাট বনাম ৰংগলী এটা কাৰণ ভাল লাগে ন দিৱালীৰ দিনা ৰংগলী আৰু কালাৰফুল চাকি এলাহৰ মাজতে ময়ো শলাকানি পাতোৱে আৰু নে কি কয় কাৰণ কামবোৰতো এৰি যাব নোৱাৰিম ব্লগৰ কাৰণে নে কি কোৱা নিকিতা গোস্বামী হয় আমাৰ বহুত কাম বাকী আছে মই শলাগানি বাতি আছোঁ তেখেতকে কৈছোঁ অকণমান কৰক বুলি তেওঁ একেবাৰে ব্লগিঙত লাগি গৈছে কাম পিছ পৰি ৰৈছে চাই থাকক আপোনালোকে আজি একদম ধুনীয়াকৈ সজাম আমি আমাৰ ঘৰটো আপোনালোকে চাই থাকিব ব্লগ বনাই থকাৰ মাজতে এটা ধুনীয়া বস্তু দেখাম যিটো আগতে আমাৰ কাৰণে সেই আপোনালোকৰ দৰে আছিলে না আজিকালি অৱশ্যে চবৰ ঘৰতে থাকে বাৰু এতিয়া দেখাব বিচাৰিছোঁ দেই বস্তুটো কি হ'ব পাৰে আপোনালোকে গেছ কৰি থাকক এইকেইটা আমাৰ দিনটোৰ আলহী আচলতে সদায় অহা আলহী আৰু ভাত ঘৰৰ নিচিনা হৈছে ইহঁতৰ ধৰিব পাৰিছে নিশ্চয় নমস্কাৰ দেই কি কৰিছে এনজয় কৰিছেনে বাৰু এতিয়া আমাৰ এই কুকুৰটোৰ লগত খেলি আছে এইটো আৰু ডেইলি চিন আৰু সদায়ে দেখিবলৈ পাওঁ জুনুকা কি কৰিছ এয়া আমি হায়াৰ কৰি আনিছোঁ ইলেক্ট্ৰিচিয়ান আমাৰ লাইটছ লগাই আছে বহুত পইচা লৈছোঁ বহুত পইচা এদিন নিদিয়ে চিপচ মানুহ লক্ষী মানে মোৰ মাইকীজনী বেছি চিপচ ব্যস্ততাৰ মাজত কিছুমান ভিডিঅ' বনাবলৈ সময়ে নাপালোঁ সেইকাৰণে এতিয়া অলপ আজৰি বিজৰি হয় আজৰি নাই হোৱা এতিয়া আমি ৰংগলী বনাই আছোঁ অথনি মই কৈছিলোঁ হয়তো ফুলৰো বনাব পাৰোঁ নহয়তো ৰঙৰো বনাব পাৰোঁ এতিয়া কি হ'ল আমি কম্বিনেশ্যন কৰিছোঁ ফুল আৰু ৰঙৰ দুইটাৰে মিলি এটা বনাইছোঁ এটা মানে ইমানটা ভাল হ'লেও আৰু আকৌ এটা বনাম জেগাডোখৰো আমি ভাল নল'লোঁ এইটো সৰু মৰুকৈ এটা অলপ বনাইছোঁ গীতা গোস্বামীয়ে কিবা এটা বনাইছে পাত আৰু ফুল দি পানীত বৰ ধুনীয়া লাগিছে দেখিবলৈ বস্তুটো তাৰপিছত এয়া আৰু এটা ৰংগলী বনাম ফুল চুল থৈ দিছোঁ আৰু এয়া আমাৰ নিকিতা গোস্বামী মোৰ কলাকাৰী দিমাগত খেলি আছে কি কৰোঁ কি নকৰোঁ মানে মই বহুত বুজিছে মানে ভালদৰে বনাবলৈ মানে আই নিড পাৰফেকশ্যন ইছৰাম বেলেগ আৰু এতিয়া সেই লাইটিং জ্বলাইছোঁ দেখিছে নাই ৰাতি বেছি ভাল হ'ব এতিয়া হ'লেও আৰু আকৌ এইসোপাও লগালোঁ এয়া আছিলে তাৰপিছত মায়ে মই মিলি এয়াও লগালোঁ এতিয়া ৰাতি চায়ে ভাল লাগিব বাই মোকন বাই আৰু কিবা এটা হেভি কাম কৰি আছে এইটো দিৱালী হেক একচুৱেলি আজি আমি কৰিবলৈ লৈছোঁ এটা ভাইৰেল দিয়া হেক নাজানো ছাকচেছফুল হ'বনে নহয় মই বহুত দিনৰ পৰা এইটো ইনষ্টাগ্ৰামত দেখি আছোঁ ভাবিছোঁ এবাৰ এটা ট্ৰাই কৰোঁ আপোনালোকে চাই থাকক যদি ছাকচেছফুল হয় ডেফিনেটলি আমি জনাম আপোনালোকক যে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এবাৰ ট্ৰাই কৰি চাওঁ এনেদৰে চিচাৰ বাতিত পানী লৈছোঁ আৰু তাত অলপমান মিঠাতেল দিছোঁ তাৰমানে মিঠাতেল ইয়াতো লাগিব দেই
আমি নাজানো দেই ছাকচেছফুল হয়নে নহয়, জাষ্ট এবাৰ ট্ৰাই কৰি চাইছোঁ। আৰু এখন এনেকৈ প্লাষ্টিক লৈ তাত মই শলিতাডাল আলু অলপ লগাই লোৱা নেকি তেল? লগাই লৈছোঁ। তেল লাগি কালাৰ দিব লাগিছিল নহয় মোক ক'বা, আল্টা চাল্টা কিবা অকণ। কালাৰটো নিজৰ মতে দিব পাৰে, মই জাষ্ট এতিয়া এবাৰ যিহেতু এইটো ট্ৰাই হয়, মই এবাৰ চাওঁ হয়নে নহয়। এখন প্লাষ্টিকত এনেদৰে লৈ এতিয়া মই এতিয়াতো এইকণটো এনেও জ্বলিব। কিমান দেৰিলৈকে এয়া জ্বলি থাকে মই চাম আৰু আপোনালোকক জনাই থাকিম। এনেইতো এতিয়া হৈছে, বাকী চাওঁ কিমান দেৰিলৈকে থাকে। আৰু ইয়াত মই কিবা কিবি ফুল দিম, অকণমান ডেক'ৰেশ্যন কৰি দিম। ময়ো জ্বলাইছিলোঁ বাৰু। এতিয়া বৰ্তমান মা আৰু ডাঙৰ বাই চাকি জ্বলাইছে। দেখিছেনে ইমান ধুনীয়া ধুনীয়া চাকি গছ নহয়নে? কলকাতাৰ পৰা আনিছে ডাঙৰ বাই পাই। একদম পূৰা টিপ 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 জিলিক জালাক কৰি আছে, ভাল লাগিছে আকৌ। তাৰপিছত এয়া পূৰা হোৱা নাই, জ্বলাই অলপ অলপকৈ জ্বলাই আছোঁ আৰু হ'বগৈ। তাৰপিছত আমাৰ পেণ্ডেল দি থোৱা আছে যে, সেই পেণ্ডেলতো দিব পাৰিম, বহুত ভাল সেইটো সুবিধা। কিন্তু দেই আমাৰ দিৱালী টাইমত প্ৰত্যেকবাৰে মানে এনেকৈ পেণ্ডেল দিয়ে দিয়া হয় যে, সেইকাৰণে মানে গোটেই বাউণ্ডেৰীটোত চাকি জ্বলাবলৈ খুবেই সুবিধা হয়। ডাঙৰ বাই চাকি গছৰ মুখখনেই বিচাৰি পোৱা নাই। তুমিয়ে আনিছিলা, এতিয়া তুমিয়েহে গম পাবা কোনখন মুখ, হয়নে নহয়? আৰু এটা ভাল বস্তু দেখাওঁ, এইটো দেখিছেনে? এইটো ডাঙৰ বাই কলকাতাৰ পৰা আনিছে। ইয়াত পানী দিলেই এইটো জ্বলি যায়, দূৰৰ পৰা একদম চাকি জ্বলাৰ দৰে লাগে। ৰ'ব ফ্লাছ লাইটটো অফ কৰি দেখাম। এয়া চাওক, চাকিৰ দৰে লগা নাই নে দূৰৰ পৰা, কিন্তু আচলতে এইটো এটা লাইটহে, যিটো পানী দিয়াৰ লগে লগে জ্বলি উঠে। প্ৰায় আধা ঘণ্টা সময় হ'ল দেই, কিন্তু এতিয়াও এই চাকি গছ জ্বলিয়ে আছে। আমি অলপ ফুল চুল দি দিলোঁ, কাৰণ সুদাকৈ বাতিটো ভাল নালাগে ন দেখিবলৈ। আৰু এই ৰংগলীটোৰ মাজত আৰু বনাবলৈ আছে দেই, ৰংগলীটোৰ মাজত এই বাতিটো आजा पिया आजा हो, आजा पिया आजा तेरे ही लिए जलते दिए। আমি এতিয়া গৈ আছোঁ মৰিশালীত জুই দিবলৈ। আচলতে আমাৰ এটা নিয়ম আছে, দিৱালীৰ দিনাখন ভূত প্ৰেত আঁতৰ হ'বৰ বাবে আমি এনেদৰে জুই দিওঁ বাহনিত কাঠনিত গৈ। এতিয়া আমি তালৈ গৈ আছোঁ, মায়ে জোৰ লৈ গৈ আছে, চাওক আপোনালোকক দেখাই আছোঁ। চাকি ফলাকানিডাল নাই, ক'ৰবাত পৰি আহিলে। নাই নি ফলাকানিডাল নাই, ক'ৰবাত পৰি আহিলে। এই ইমানবোৰ বস্তু লৈছোঁ। এয়া বৰমাহঁতকো লৈ গৈছোঁ। এয়া আমি দলে বলে গৈ আছোঁ মৰিশালীলৈ জোৰ দিবলৈ। কালি মই ৰাতি 10:30 মানত। মা তুমি থাকি গৈছা যে, হা আপোনালোকৰ ফালে এইবোৰ পৰম্পৰা কৰে নে নকৰে? এয়া আমাৰ ধাননি, এয়া জোৰ দিবলৈ আহি পালোহিয়ে। অলপ আগলৈহে আছে আমাৰ বৰ্তা, ককা, দেউতা চবৰে মৰিশালী, কিন্তু হাবি হোৱাৰ বাবে প্ৰায় ইয়ালৈ অহা নহয় যে আচলতে, সেইকাৰণে হাবি হৈ গ'ল। আৰু এতিয়া আমি তালৈ নগৈ অলপ আগতেই চাকি গছ জ্বলাই দিছোঁ। মম জ্বলাই দিছে আৰু ধুনীয়াকৈ ওলাইছে ইয়াত ডাঙৰ বা। মা তোমাৰ ফেচটো দেখাই দিয়া অকণমান, কি কৰি আছা? ৰচকী দেখাই দিয়া তোমাৰ মুখখন। এইজনী আমাৰ সুন্দৰী পমিলা, দেখিছেনে গাইছ? আমি দুইজনী এতিয়া ওচৰৰ খুৰা খুৰীহঁতৰ ঘৰলৈ ওলাই যাবলৈ লৈছোঁ অকণমান। চবেই শিৱ মন্দিৰ, ৰাজহুৱা শিৱ মন্দিৰ, ইয়াতে খুৰাই আহি পেলাই জ্বলালেহি চাকি। ইমান ধুনীয়া লাগিছে মন্দিৰটো দেখি, নহয়নে? এয়া আকৌ আমাৰ বৰ্তাহঁতৰ ঘৰ। তাৰপিছত আৰু এটা বস্তু আপোনালোকক দেখাওঁ, যিহেতু মই কৈছিলোঁ আমাৰ ঘৰত ভাওনা হয় জগদ্ধাত্ৰী পূজাৰ দিনা, গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ দেই। 20, 21, 22 যিহেতু আমাৰ পূজা, 21 তাৰিখে ৰাতিলৈ আমাৰ ঘৰত ভাওনা। সাবিত্ৰী সত্যবান ইয়াত দেখিছে, নিশ্চয়কৈ আহিব বুলি কামনা কৰিলোঁ। এয়া আমাৰ এয়া শ্ৰী শ্ৰী ঢাপতেকটা সত্ৰ, মানে ঢাপকটা সত্ৰ। মূল মানুহখিনি সিহঁতৰ ঘৰত চাকি পুৰা জ্বলাইছে, ভাল লাগিছে ন? একদম দূৰৰ পৰা জিলিকি আছে, খুব কথা পাতিছে। কিনো পাতিছে শুনোচোন। ৰশ্মি বৌ চে হাই। খেচ 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 খেচ, অলপ ডাইলগ এটা দি দিয়া কিবা এটা। ব্লগ চলি আছে, ব্লগ।
এইজনী আমাৰ টিকই এয়া আমাৰ মোক ক'ৰবাত দেখিলে আমাৰ মামনি এয়া এয়া আমাৰ চেনীগুটিয়ে কি কৰিব খুজিছে ৰকেট নাইচ আৰু এইটো মোৰ ই মোক বিয়া পাতিব দেই চবকে কৈ দিছোঁ আমাৰ ডাঙৰ বাকো বিয়া পাতিম বুলি কয় মোকো বিয়া পাতিম বুলি কয় আচলতে লাষ্টতহে গম পোৱা যাব যাকে বিয়া পাতে তাকে ভাল পায় আৰু হয়নে আজিয়ে কাক বিয়া পাতিবি দুজনী পাতিবি দুজনীকে বিয়া পাতিব দেই ওলাই আহিছো বৰমাহঁতৰ ঘৰলৈ দেই গোটেই দলে বলে বান্ধি ওলাই আহিছো নিকিতা গোস্বামী আগতে গ'ল দেই ৰ'বলে নাই নিকিতা তুমি কোনফালে যোৱা এয়া প্ৰিয়ংকনা গোস্বামীহঁতো আমাৰ চিঞৰ শুনি ওলাই আহিছে দেই গাইছ এতিয়া আমি গৈ আছোঁ অন্য এজন বৰ্তাৰ ঘৰলৈ বৰ্তাহঁতৰ ঘৰটো জ্বলাইছে যেন দেখিছোঁ বাৰু গৈ থাকোঁচোন অ' দাদা ফটকা ফুটালি নে এইফালে ঘূৰি পেলাই ক হাঁহি এটা মাৰি দে আমাৰ ইয়াত ৰাস্তা খুব ভাল দেই ৰাইজসকল এয়া ফিচাৰী দেখিছে ইয়াতে পানী হ'লে আমি মাছ পোহোঁ এয়া আমাৰ বৰমাহঁতৰ ঘৰ এইজনী আমাৰ মৰমৰ মামুন বৰমা হাঁহি আহিছে অ' মোৰ গালে ফটকা মাৰি দিবা দেই ৰ'বা অ' মাই গড এইজনী বৰ কচুগুটি দেই ইছু আহিছে ইছু কি কৰিছা বাহ এই অকণমানিজনীয়ে ফটকা দিছে দেখিছে মইতো এতিয়াও ফুলজাৰিলেও ভয় কৰোঁ আৰু এজনী পোৱালি দেই ফটকা ফুটাইছে নাল লৈ অনো কি কৰিছা এয়া দেই আজিকালি কলগছ এয়া 20 টকা আমি জ্বলাই দিলোঁ দেই আগতে কলগছ কিমান দেৰি জ্বলি থাকে আজিকালি এই কণ 5 ছেকেণ্ডমানো নজ্বলিলে এয়া সকলোৱে আজি আমাৰ ঘৰত চবৰ ঘৰৰ পৰা ঘূৰি ফুৰি আহি মেলি আমাৰ ঘৰত চাহ খোৱা পৰ্ব হৈছে দেই মাটিয়া বালিয়া চব বহি লৈছে আৰু ভাল লাগে ন এনেকুৱা সময়বোৰ আমাৰ খাব হৈ গ'ল এয়া পালেঙৰ লুচি আৰু এয়া পনীৰৰ তৰকাৰী আৰু এয়া এটা আচাৰ সৰিয়হৰ চাটনি নহয় আচলতে আচাৰ তাৰপিছত এতিয়া আমি খাম ভোক চোক লাগি গৈছে আৰু পূৰা বহুত আমি এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া চব শুমগৈ বাকী ডাঙৰ বা ভিডিঅ'বোৰ চাই থাকিব দেই আপোনালোকে